हेलो गाइस गुड मर्निंग काली भिडिओ भालके काली माने भिडिओ भालके দিব নোৱাৰিলো কিয়কি কালি ৰাতি হৈ গল না भिडिओ দিব নোৱাৰিলো তো ফাইনাল যোনকেইটা পাৰে লৰা কেইটাকো দেখাব নোৱাৰিলো তো আজি কি কৰিম আৰু আজি ফিল্ডত গৈ আছো ৰাতিপুৱা প্ৰেক্টিছ কৰিব ফাৰ্ষ্ট বহুত দিন যোৱা নাই তো আজি আৰম্ভ কৰিছো আৰু তো চাই থাকক আমাৰ ফিল্ডটো কেনেকুৱা আছে কেনেকুৱা নাই দেখুৱাম সব চাই থাকক তো গাইস কালি যে মানে আমি গৈছিলো যে কিবা এই যে পাঞ্জা কম্পিটিশনত তাতে মানে কি হল মই মানে দুবাৰ জিতিলো দুবাৰ হাৰি গলো তো নাপালো আৰু লগৰটো তেনেকাই পালে তাৰপিছত কি হল কিবা হল মানে 50 কেজিৰ পৰা 55 কেজিৰ ভিতৰত ৱেটৰ কেটেগৰীত আছিলে 55 পৰা 65 লৈকে তো মই 55 পৰা 65 কেটেগৰীত পাইছিলো তো এয়া আৰু দুবাৰ জিতিলো দুবাৰ হাৰিলো কিছুমানৰ 65 পৰা 75 লৈকে তেনেকুৱা কেটেগৰীত পাইছে আমাৰ লগতো পাইছিলে কি কিয় নোৱাৰিলে আমাৰ মানে প্ৰেক্টিছ নাই আৰু তেনেকুৱা ফাৰ্ষ্ট টাইম প্ৰথম পাৰ্টিচিপেট কৰিছোঁ না তো লাহে লাহে আহিব আৰু কৰি থাকিলে তো এইটোৱে আৰু দেখাব নোৱাৰিলোঁ কোনে পালে কি নাপালে কি হ'ব ট্ৰাই কৰি থাকিম এনেকুৱাই আৰু কি কৰিম আৰু উপায় টাইম নাই এয়াই আৰু আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু পুৰা আজি থাকিম আজিৰ পৰা চাই থাকিব কামাণ্ডো ফিটনেছ ইউটিউব চেনেলটো চাই থাকিব আপোনালোকে তো এইফালে আমাৰ ফিল্ডটো পাইছোঁ আৰু তো এইফালে আছে ঘৰ বেলেগ কাৰ ঘৰ ঘৰ এটা আছে তাৰপিছত এইফালে আমাৰ উমেশ দাস গ্ৰাউণ্ড আছে দেখুৱাই আছোঁ ৰখিব উমেশ দাস গ্ৰাউণ্ড এইটো চাওক উমেশ দাস গ্ৰাউণ্ড এইটো এইফালে দেখিবলৈ পাইছে উপস্থিত হৈছোঁ মই এনেকুৱা ৰাস্তাৰে পাৰ হ'ব লাগে আমাৰ ফিল্ডটো এনেকুৱা মই চাইকেল চলাই আছোঁ এনেকুৱা এইফালে আছে পূজা কৰি ইয়াত ৰাস্তাত তাৰপিছত এইফালে ল'ৰা দৌৰি আছে দেখুৱাইছোঁ তো গাইজ চাওক এইটো আমাৰ গ্ৰাউণ্ড হয় গ্ৰাউণ্ডটো ইমান ভালো নহয় ইমান সমান নাই পুৰা খাল বাম আছে য'ত তো আহিছোঁ এইফালে ল'ৰাকেইটা দৌৰি আছে আৰু এইফালে আছে আমাৰ চিনাপ লং জাম্প দেখুৱাই আছোঁ চাই থাকক বেছি নহয় ইয়াত আমি 12 পাক কমাণ্ডোৰ কাৰণে প্ৰেক্টিছ কৰোঁ আৰু 8 পাক অসম পুলিচৰ কাৰণে তো তেনেকৈ আৰু কষ্ট হয় আৰু অলপ খাল বাম আছে যিহেতু কিন্তু ডাঙৰেই আছিলে আগতে এতিয়া সৰু কৰিছোঁ আৰু দেখি তো এইফালে আছে লং জাম্প চিনাপ দেখুৱাইছোঁ এইটো চাওক এইফালে আছে আমাৰ লং জাম্প ইয়াত লং জাম্প মাৰোঁ আমি এইটো ইয়াৰ পৰা ইফালৰ পৰা দৌৰি আহোঁ তাৰপিছত ইয়াত চিনাপ বনাইছিলোঁ এটা ভাঙি গ'ল আকৌ বনাইছোঁ ইফালে এয়া এইফালে বনাইছোঁ এইটো আমাৰ পূব দিশ পাৰে পৰে আৰু এইফালৰ পৰা এয়া সূৰ্যোদয় হৈছে তাৰপিছত এইফালে কবৰস্থান আছে মুছলিমসকলৰ এনেকুৱাকৈ আমি দৌৰি ল'ৰাবিলাক আজি কমি আহিছে প্ৰায়ভাগ পিছবিলাক বেছিকৈ অলপ আহে দৌৰি আছে গাইজ আৰু এজন দৌৰিবলৈ ৰেডি হৈ আছে আৰু কমাণ্ডো হবাৰ চব মই দৌৰিম অলপ লাহে লাহে আৰু কালিৰ পৰা অলপ স্পীডকৈ দৌৰিব লাগিব আৰু আজি অলপ লাহেকৈ দিওঁ আৰু গাটো গৰম কৰোঁ বুলি ভাবিছোঁ কি হয় চাই থাককচোন বাৰু এইটো চাওক কিমান স্পীডত দৌৰি আহিছে টেলেণ্ট চাওক ইয়াৰ আসাম পুলিচ কমাণ্ডো বনিব বোলে ইয়াত চাওক টাইম লগাই দৌৰিছে এইফালে গাইজ চাওক কিৰণ দাদা আহি আছে এইফালে এজন দৌৰি আছে বাৰু এইফালে আমাৰ কিৰণ দাদা আহি গৈছে এতিয়া খুব দৌৰিব আৰু প্ৰেক্টিছ পূৰা অব্যাহত ৰাখিছে পূৰা মানে ক'বই নালাগে আৰু গ্ৰাউণ্ড মানে একেবাৰে বহাই দিছে দৌৰাই চাওকচোন এইফালে এনেকুৱা চাওকচোন কিমান টান হৈ গৈছে এয়া তো গাইজ এক পাক ফিল্ডত খোজকাঢ়ি আহোঁ আৰু তাৰপিছত দৌৰিম আৰু লাহে লাহে কেইপাকমান দৌৰিম আৰু আজি আৰম্ভ কৰি আছোঁ মানে বহুত দিনৰ পৰা দৌৰি আছিলোঁ
কি হ'ল কি আমি প্ৰথম জামুগুৰি হাটত মানে কিবা কি কয় মাৰাথান দৌৰিব গৈছিলোঁ হা তাৰপিছত মোৰ মানে ভৰি বিষ হৈ গ'ল বহুত দূৰ মানে 20 কিলোমিটাৰ মৰণা চৰণা ঘৰতো আছিলে না তেনেকুৱা আৰু মাৰাথান দৌৰিব গৈছোঁ জামুগুৰি হাটততো কি হ'ল কি ফাৰ্ষ্ট টাইম মানে মোৰ মাৰাথান দৌৰ মানে ইমান দূৰ মানে 20 কিলোমিটাৰ তো মানে জামুগুৰি হাট মানে কি কয় এইটো সোণামুখৰ পৰা জামুগুৰি কি আছিল আইভিলৈকে তাৰলৈকে দৌৰিছিলোঁ মানে তো ফাৰ্ষ্ট টাইম দৌৰি কিনি মোৰ মানে ভৰিটো মানে আঁঠুটো মানে পূৰা বিষ তো কি কৰিম আৰু আঁঠুটো বিষ আৰু এতিয়া 10-15 দিন বহি গ'লোঁ এনেকুৱাই তো এতিয়া আৰু ফিল্ডত আৰম্ভ কৰিম বুলি ভাবিছোঁ আহিছোঁ কেইপাকমান দৌৰিম তো চাই থাকিব তো লগত ইও দৌৰিব বাৰু খালি আন্ধাৰ দেখিছে চাগে তো এয়া আৰু আৰম্ভ কৰিব লাগিবই নহ'লে নহ'ব কাৰণ কামাণ্ডো আছে আৰু পুলিচ আছে ড্ৰাইভাৰ চাইভাৰ কিবা কিবি আছে চব এপ্লাই কৰিছে যি হয় হ'ব আৰু এইবাৰ নিচিনা পোষ্ট নোলাবও পাৰে ঠিক নাই চাই থাকিব আপোনালোকে প্ৰেক্টিচ কৰি থাকক ভালকৈ নহ'লে টাইমিং আপোনালোকৰ কিমান লাগি আছে অলপ কমেণ্ট কৰিবচোন আৰম্ভ কৰিছোঁ নতুন চেনেলবিলাক অলপ শ্বেয়াৰ কৰি দিব আৰু তাকে আশা কৰিছোঁ চাওক আমাৰ ফিল্ডটো বহুত বেয়া মানে এইফালে খাল বাম ভৰি মানে কিবা হৈ যায় এইফালে আমাৰ দুটা ট্ৰেক আছে এইফালে দেখুৱাই আছোঁ ৰখিব আৰু এইটো আমাৰ ট্ৰেক এটা এইটো আমাৰ সৰুকৈ বনাইছোঁ 400 ট্ৰেক আৰু 400 গান এক পাকত আৰু এইটো আছে আমাৰ ডাঙৰ আছে এইটো ট্ৰেকটো এনেকৈ ঘূৰিব লাগিব এই গছৰ সিফালেদি ঘূৰিব লাগিব এইটোতে আমি দৌৰোঁ কেতিয়াবা এইটোতো দৌৰোঁ এইটো দৌৰিলে আৰু সময়টো অলপ বেছি লাগে এইটোতো অলপ কম লাগে কিন্তু এইটো যোনটো ট্ৰেক দেখুৱাই আছোঁ এইটো ট্ৰেকটো 400তকৈ মানে অলপ বেছিয়ে আছে হ'লেও আৰু এইটোতো ক'বই নালাগে আৰু ডাঙৰ আছে এইটো 500 মান আছে ট্ৰেকটো ইয়াতে প্ৰেক্টিচ কৰোঁ ভালেই লাগে বৰ্তমান এইটো এয়াই আৰু ইফালে ৰোহিত দৌৰি আহি আছে চাই থাকক ইফালে এই কামাণ্ডো লগৰ পূৰা খুংখাৰ দি আছে এইটো টায়াৰ লগাই দৌৰি আছে ইফালে আৰু এয়া আমাৰ ফিল্ডটো চাই পালে কেনেকুৱা তো অলপ পিছত দেখুৱাই আছোঁ কোনে লং জাম্প চং জাম্প মাৰে যদি আমাৰ লগৰগিলাও আহিছে লগৰ কি কয় এইটো আমাৰ ইফালে জয়ৰাম ইফালে ৰবুল দা ইফালে আছে হাই বুলি দি দিয়ক এবাৰ এয়া তো গাইছ আমি এতিয়া লং জাম্প মাৰিম ৰানিং কৰিলোঁ 7 পাক বেছি নকৰিলোঁ লাহে শ্ল'কৈ 7 পাক ৰানিং কৰিলোঁ আৰু এতিয়া লং জাম্প মাৰিম চাম কিমানটো পাৰিম আৰু চাওক বাৰু ৱৰ্কআউট কৰি আছে ৰানিং কৰি তো লং জাম্প মাৰিব আৰু এতিয়া এইফালে এয়া এক্সিলেণ্টেই মাৰিলে আৰু হাতটো পেলাই গাইছ এইটো প্ৰথম বটল থকাটো কামাণ্ডো এক্সিলেণ্ট এইটো আছাম পুলিচ এক্সিলেণ্ট আগৰটো এইটো কামাণ্ডো এক্সিলেণ্ট বহুত দিনৰ মূৰত ফাইনেলি গাইছ আমি ৰানিং কৰি কিনি লং জাম্প মাৰিলোঁ আৰু মাৰি কিনি এতিয়া ঘৰ গৈ আছোঁ আৰু ভিডিঅ'টো চাই কেনেকৈ পালে ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নতুন আহিছোঁ যিহেতু তো এয়াই আৰু তো পিছবেলা লগ পাম দিয়ক বাই